এয়া আছিল যোৱাকালি কেনেকুৱা বৰষুণ। দেৰিকৈ উঠাৰ কাৰণে মাৰ গালিৰ লগতে ভাতকেইটাও খাই ল'লোঁ নীলাজৰ নিচিনা। দুৱাৰ মুখতে কলপুলিটো হৈ ৰৈ আছোঁ অফিচ যাওঁ নাযাওঁ বুলি। ভাবি ভাবি ওলাই আহিলোঁ। অশান্তি লাগি গৈছে, মানে ইমান বৰষুণ দিছে নহয় এইটো বছৰ। এয়া চাওক গুৱাহাটীৰ অৱস্থা। আৰু মই জিকি বুৰি পূৰা বান্দৰ জিকা দি আহি অফিচ পালোহি। গধূলি বতৰটো আকৌ ডাৱৰীয়া হৈ আহিল। মই যে আকাশ চাই ইমান ভাল পাওঁ, আৰু এয়া খাব পালোঁ অফিচত। কোনে কয় বোকা পানী গছকি অকল খেতি কৰিবলৈয়ে যাবলগীয়া হয় বুলি। কিছুমান কাহিনী এনেকুৱাও। ৰাতি আহিলোঁ মনসা পূজা চাবলৈ। ইমান যে ভিৰ হৈছে। বাপৰে, হেঁচা ঠেলাৰ মাজত হাঁহিব যে পাৰিছোঁ। এয়া চাওকচোন।